নমস্কাৰ বন্ধু বান্ধৱীসকল মজা জীৱন চেনেলটোলৈ আপোনালোকক বহুত মজাৰ বাবে স্বাগতম জনাইছোঁ আৰু আজি মোৰ ফাৰ্ষ্ট ভ্লগ সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ সোনকালে পায় আৰু এয়া আমি গাড়ীত গৈ আছোঁ গুৱাহাটী এয়াৰপৰ্টলৈ আৰু তাৰ পিছত এটা জেগাত যাম আপোনালোককো লগত লৈ যাম সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাওক এয়া আমি পালোহি গুৱাহাটী এয়াৰপৰ্ট আৰু এয়াৰপৰ্ট পাই আমি আহিছিলোঁ বৰ্ডিং পাছ বনাবৰ কাৰণে আৰু বৰ্ডিং পাছটো বনাই লৈ এয়া আহিলোঁ বেগ জুখিবলৈ আমাৰ বেগবোৰৰ ওজন হৈছিলে 34 কেজি আপোনালোকে তেনেদৰে বেগবোৰ ৰেডি কৰি আনিব 75 হ'ব পাৰে তাতকৈ বেছি হ'লে বস্তুবোৰ ৰখায় আৰু এইখন চাওক এয়াৰপৰ্টৰ ভিতৰত ইমান ধুনীয়া এখন ৰেষ্টুৰেণ্ট আছে একো খোৱা নাই বাৰু আৰু এয়া আহিল আমাৰ ফ্লাইটৰ ওচৰলৈ নিবৰ কাৰণে বাছ আৰু আমি আৰামত বহি ল'লোঁ আৰু এতিয়া যাম আমি ফ্লাইটৰ ওচৰলৈ এয়া ফাইনেলি পালোহি ফ্লাইটৰ ওচৰত মই কিন্তু ফাৰ্ষ্ট টাইম ফ্লাইট দেখিছোঁ দেই সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ আৰু এতিয়া চবেই টিকেটবোৰ দেখাইছে ময়ো টিকেটটো দেখাই ল'লোঁ দেখাই লৈ উঠি গ'লোঁ ফ্লাইটত আৰু মোৰ আগত দেউতা গৈ আছে মই কিন্তু ফাৰ্ষ্ট টাইম ফ্লাইটত আহিছোঁ আৰু মোৰ ফাৰ্ষ্ট ফ্লাইট জাৰ্ণি দেই সেইকাৰণে বহুত বেছি এক্সাইটেড হৈ আছোঁ মই আৰু বহুত বেছি ভালো লাগিছে আৰু এইখিতে আছিল দেই এগৰাকী এয়াৰ হোষ্টেছ কিন্তু মই ফটো ভিডিঅ' নকৰিলোঁ আৰু এতিয়া বিচাৰি আছিলোঁ চিট নাম্বাৰ আৰু চিট বিচাৰি আৰামত বহি গ'লোঁ আৰু এয়া চাওক ফ্লাইটখনত যে মোৰ বাহিৰে চব মানুহ শুইয়ে আছিল মই ভাবিছিলোঁ ফ্লাইটত মানুহ শুবলৈ আহে নেকি বাৰু বাৰু যি নহওক আকাশখন যে চাওকচোন মানে বিশেষকৈ ডাৱৰবোৰ ইমান ধুনীয়া লাগিছিল দেখিবলৈ যেন ধৰিবলৈ লৈ আহোঁ ডাৱৰ অলপমান আৰু মানুহবোৰ অলপ সাৰ পাইছে বাৰু মানে অলপমান পিছত লেণ্ডিং কৰিব সেইকাৰণে মানুহবোৰে অলপমান সাৰ পাইছে মইতো সাৰেই আছোঁ আৰু এয়া আমি পালোহি বেংগলোৰ এয়াৰপৰ্ট আপোনালোকে চাওক বেংগলোৰ এয়াৰপৰ্টটো ইমান ডাঙৰ বিশেষকৈ মই ফাৰ্ষ্ট টাইম দেখিছোঁ কাৰণে অলপ বেছিয়ে ডাঙৰ দেখিলোঁ চাগে দেই আৰু আহিলোঁ বেংগলোৰ এয়াৰপৰ্টৰ ভিতৰত ইমান ধুনীয়া পৰিৱেশ এটা আছিল আহি মানে বহুত ভাল লাগি আছিলে আকৌ আহিলোঁ চেকিং কৰিবৰ কাৰণে চেম প্ৰচেছ গুৱাহাটীৰ দৰে এতিয়া বেগ চেক কৰিব টিকেট চেকিং হ'ব আৰু চেক কৰি আহি আমি বহি আছিলোঁ যিহেতু আমাৰ ফ্লাইটখন অকণমান লেট হ'ল সেইকাৰণে মই বহি ভিডিঅ' কৰি আছিলোঁ অলপ মনে দেই মানুহৰ আগত মোক ভিডিঅ' কৰিবলৈ একদম ভাল নালাগে তথাপিও কৰি আছিলোঁ আৰু এটা স্মৃতি ৰাখিবৰ কাৰণে এয়া আমি আকৌ আহিলোঁ বাছত আকৌ ফ্লাইটৰ ওচৰলৈ আহিছোঁ এখন আমাৰ ছেকেণ্ড ফ্লাইট আৰু আহি পালোহি বাই বেংগলোৰক বাই বাই দিলোঁ বাই বাই দি আকৌ ফ্লাইটত উঠিলোঁ এইবাৰ কিন্তু মই উইণ্ডো ছিট পালোঁ দেই কিন্তু এতিয়া উইণ্ডো ছিট পালেনো কি হ'ব ৰাতি হ'ল আকাশখন ভালকৈ দেখাই নাপাওঁ বাৰু তৰাকেইটাকে চাম আৰু এয়া চাওক ৰাতিৰ বেংগলোৰখন ইমান ধুনীয়া লাগিছে দেখিবলৈ ওপৰৰ পৰা আৰু এয়া আমি পালোহি চেন্নাই এয়াৰপৰ্ট আমাৰ লাষ্ট ডেষ্টিনেশ্যন আমি চেন্নাইলৈ আহিছিলোঁ কিছুমান কামৰ কাৰণে আৰু এতিয়া আমি গৈ আছোঁ বেগ ল'বৰ কাৰণে গুৱাহাটীত দিয়া বেগ এতিয়া চেন্নাইত পাম আৰু তো ব'লক বেগবোৰ লৈ লওঁ তাৰপিছত লগ পাই আছোঁ আৰু চেন্নাই এয়াৰপৰ্টটো চাওক কিমান ভয়ংকৰ ডাঙৰ এয়াৰপৰ্ট আমাৰ গুৱাহাটীতকৈতো বহুত ডাঙৰ এয়াৰপৰ্ট
হ'বই আৰু যিহেতু চেন্নাই এয়াৰপৰ্ট আৰু আমি আহি আছোঁ দেই বেগ ল'বৰ কাৰণে বেগৰ ওচৰ পোৱাগেই নাই আৰু বেগ ক'ত দিছে সেইটোও নাজানো আহি আছোঁ মানুহক সুধি সুধি আৰু এইটো চাওকচোন ইমান ধুনীয়াকৈ এটা নাও চলোৱা দৃশ্য বনাই থৈছিল মই ৰখি পেলাই ফটো উঠাবও নহ'লে আৰু এয়া আহিলোঁ তললৈ আৰু বেগবোৰ দি আছিল তলত আৰু এয়া বেগৰ ওচৰ পাইছোঁহি এয়া চাওক বেগবোৰ এনেকৈ আহে মই সঁচাকৈ ফাৰ্ষ্ট টাইম দেখিছোঁ দেই এনেকৈ বেগ আহা আপোনালোকে নাভাবিব আৰু দেখি পোৱা নাই বুলি সঁচাকৈয়ে দেখি পোৱা নাই ফাৰ্ষ্ট টাইম দেখিছোঁ মই চাওক আমি ঘৰত ইমান ধুনীয়াকৈ বেগবোৰ আনো আৰু যে ইয়াত ইমান জোৰ জোৰছে বেগবোৰ পৰিছে ভিতৰত মানে যদি কিবা গ্লাছৰ বস্তু থাকে চব ভাঙি যাব মোৰ তেনেকুৱা লাগি আছিল অৱশ্যে গ্লাছৰ বস্তু আনিব নিদিয়ে আৰু এইটো হ'ল চেন্নাই এয়াৰপৰ্টৰ এটা পাৰ্ট মানে বাহিৰৰ পৰা এনেকুৱা দেখে আৰু চাওক আৰু 2000 years later আৰু এয়া হ'ল আমাৰ চেন্নাইৰ দ্বিতীয়টো দিন আৰু আমি গৈ আছিলোঁ গল্ডেন ব্ৰিজ চাবৰ কাৰণে আপোনালোকেও চাওক গল্ডেন ব্ৰিজখন মইতো ফাৰ্ষ্ট টাইম সাগৰ দেখিছোঁ দেই আৰু এয়া আমি সাগৰৰ ওচৰলৈ আহিছোঁ আচলতে গল্ডেন ব্ৰিজখনৰ দুটা পাৰ্ট আছে এটা পাৰ্টত সৰু ল'ৰা ছোৱালীবোৰে খেলিব যাব পাৰে যিহেতু আমাৰ কোনো সৰু ল'ৰা ছোৱালী নাছিলে সেইকাৰণে আহিলোঁ ইটো পাৰ্টত আৰু সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ হ'লে তাত টিকেট কাটিব লাগে আৰু এইটো পাৰ্টত আপুনি ফ্ৰীতে আহিব পাৰে ফ্ৰীতে আহি আপুনি যিমান টাইম থাকিব পাৰে আৰু কেৱল সাগৰখনৰ লগত আৰু সাগৰৰ পাৰত এনেকৈ খোজকাঢ়ি থকাৰ মজাও বেলেগ দেই বহুত ৰ'দ আছিল তথাপিও মানে ইমান ভাল লাগি আছিল মনটো এয়া মা দেউতাই পানীৰ ঢৌবোৰৰ লগত এক খেলা কৰি আছে মোক কৈছে ভিডিঅ' কৰিবলৈ আৰু মই ভিডিঅ' কৰি আছোঁ আৰু এয়া মাহঁতে চাওকচোন কি বনাইছে শাকৰ কি বা বনাইছে চাওকচোন এইবোৰ কিবা লাও বনাইছে নে কোমোৰা বনাইছে অমিতাই বনাইছে মই ধৰিব পৰা নাই দেই আপোনালোকে কওকচোন কমেণ্ট কৰি কি বনাইছে দেউতাই কৈ আছিল মই বোলে এখন বোলে হেৰি টেম্পু বনাম আৰু এইটো চাওক এইটো ঘৰ মই ইমান ধুমাধুম বনাইছোঁ ঘৰটো মই কাৰ ঘৰ বনাইছোঁ নাজানো দেই কিন্তু ঘৰখনত দুৱাৰ খিৰিকী একো নাই আচলতে এয়া আমাৰ গোটেইকেইটাৰে নাম লিখিলোঁ আৰু এই সাগৰৰ পাৰত এইবোৰ কৰাৰ মজাই বেলেগ নিজৰ নামবোৰ লিখি পানী আহালে বাট চাই থকা পানী আহি নামকেইটা মুচি থৈ যাব আকৌ লিখা এইবোৰ মজা কিন্তু বহুত ধুনীয়া আৰু আপোনালোকেও সাগৰৰ পাৰত যাব এবাৰ বহুত ভাল লাগে একদম এটা শান্তি পৰিৱেশ যে কয় সময়ৰ লগত খোজ মিলাবলৈ ময়ো তাকে কৰি আছিলোঁ দেই মই কিন্তু সময়ৰ লগত খোজ মিলাই থকা নাই মই এনেই অলপমান ফূৰ্তিহে কৰি আছিলোঁ নিজৰ খোজটো চাইও ভাল লাগে আকৌ সেইকেইটা খোজৰে আকৌ আগলৈ যোৱা পানীয়ে ধুই নিয়া এইবোৰে মজা আৰু সাগৰৰ পাৰত শুনকচোন ইমান ডাঙৰ ডাঙৰ ঢৌ আহি আছে আচলতে ভাল লগা কিছুমান সময় এয়া আৰু ইয়াৰ মা দেউতাই চেলফি উঠি আছে এইবোৰ ভাল লাগে দেই এইবোৰ চাই ভাল লাগে কিন্তু মোৰ ইমান ধুনীয়াকৈ ফটো উঠি আছে আৰু এয়া দেউতাই কৈছিল যে মই ভিডিঅ' কৰি দিম তোমালোকে অকণমান পানীলৈ যোৱা আৰু এয়া মায়ে মই পানীৰ লগত অকণমান খেলা কৰি আছোঁ দেই আচলতে কেতিয়াবা নিজৰ মাজত বিলীন হৈ থাকিও বহুত ভাল লাগে কিমান আৰু এই যান্ত্ৰিকতাবোৰৰ মাজত সোমাই থাকিব কওকচোন কেতিয়াবা অকলে থাকি মা দেউতাৰ লগত ক'ৰবাত গৈ বা অকলে অলপ সময় কটাই নিজৰ যি ভাল লাগে তাকে কৰি বহুত বেছি আনন্দ পোৱা যায় সেইখিনি সুখ আপোনাক কোনেও দিব নোৱাৰে ময়ো সেইটোৱে বিচাৰি আছিলোঁ যে অলপ সময় অকলে নিজৰ মতে থাকিব বিচাৰিছিলোঁ আৰু এয়া দেউতাই মোক ভিডিঅ' কৰি আছিল দেই মই ভিডিঅ' কৰা নাই কিন্তু দেউতাই ধুনীয়া ভিডিঅ' কৰি আছিলে আৰু সাগৰখনৰ বিশালতাবোৰ ইমান ধুনীয়া যেন ইপাৰৰ পৰা সিপাৰ নেদেখোৱেই মানে মানুহৰ মনবোৰ যদি ইমান বিশাল হ'ল হয় মই ভাবিছোঁ তেতিয়া কিমান যে ভাল লাগিল হয় মানে পৃথিৱীখনত থাকি ইমান যদি বিশাল মনৰ মানুহ হোৱা হয় কিন্তু ক'তনো হ'ব চব মানুহতো একেই নহয় এয়া দেউতাক চাওক
পুৰা এনজয় কৰি আছে দেউতাই মাৰ বেগটো কান্ধত লৈ মাৰ বোলে বেগটো বহুত ভাৰী হৈ গৈছিল আৰু এয়া জানো ক'ৰ ল'ৰা এটা পালে ফটো উঠিছে তাৰ লগত সৰু পোৱালিটোও খুব ভাল পাইছে দেই ফটো উঠাৰ কাৰণে সি কি কৰি আছে জানেনে সি বালিবোৰ খান্দি আছে বালি খান্দি খান্দি গাঁত বনাই আছে মই যদি সৰু হৈ থকা হয় ময়ো কৰিলোঁ হয় ভাল লাগে মানে সিহঁতবোৰক চায়েই ভাল লাগে কিবা আৰু দেউতাই অলপমান সাগৰৰ পানী মূৰে গায়ে ছটিয়াই মেলি লৈ মায়ে কি কৰিছে জানেনে মায়ে শামুক বুটলি ফুৰিছে সাগৰৰ পাৰত যে ইমান ধুনীয়া ধুনীয়া শামুক আছে মায়ে শামুকৰ খোলাবোৰ বুটলি ফুৰিছে সেয়া আৰু বহুত ধুনীয়াকৈ আমি এনজয় কৰিলোঁ দেই আৰু দুইজনে ধুনীয়াকৈ অলপমান পানী চানী ল'লে সাগৰৰ আৰু মই গ'লোঁ আকৌ অকণমান খেলিবৰ কাৰণে লাষ্ট টাইমৰ কাৰণে আমি যামগৈ আমি ৰুম লৈছোঁ ৰুমলৈ যামগৈ এতিয়া এয়া আৰু মায়ে চাওক কিনো কৰি আছে নাজানো আৰু আচলতে যদিও বহুত বেছি গৰম আছিল আপুনি মাৰ মুখখন চালেই গম পাব কিমান গৰম পৰিছিল সেইদিনাখন তথাপিও কিন্তু গৰমতকৈ বেছি মানে আনন্দৰ পৰিমাণটো বেছি আছিল সেইকাৰণে ইমান গৰম লগা নাছিল আৰু দেউতাও গ'ল অকণমান পানী ল'বৰ কাৰণে দেউতাই একদম চশমা তচমা পিন্ধি একদম হিৰ' বনি আছিল দেই ইমান গৰম একচুৱেলি চকুৱে মেলিব নোৱাৰি সাগৰৰ পাৰত আহিছোঁ যেতিয়া মাছটো খাবই লাগিব মাছটো ল'ব লাগিব তেতিয়াই ভাল লাগিব আৰু ইয়াত যে ইমান ডাঙৰ ডাঙৰ মিছা মাছ আছে আপোনালোকে চাওকচোন মাছবোৰৰ কিমান দাম আপোনালোকে শুনক क्या नाम है खाए वो खाए ইমান বেলেগ বেলেগ ডিজাইনৰ মাছ আছে মইতো দেখি আচৰিত হৈ গৈছিলোঁ তাৰপিছত মই চবৰে নাম সুধিছিলোঁ দেই নামবোৰ সুধিছিলোঁ কিন্তু ইমানেই ভিৰ হৈ আছিল কি বা ক'লে একো বুজিও নাপালোঁ আৰু ভইচ ৰেকৰ্ডিংটো ভালকৈ নাহিল চাগে সেইকাৰণে আৰু চাওকচোন দেউতাই মাছটো মুখলৈ নিছিল নেকি সেইকাৰণে আণ্টিজনীয়ে সেইকাৰণে হাঁহি আছিল আৰু এনেকৈ আমাৰ দিনটো পাৰ হ'ল মই অতি সোনকালে চেন্নাইৰ নেক্সট পাৰ্টটো লৈ আহিম আপোনালোকেও মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ